নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুতে বৰ্তমান আহিবলগীয়া আছাম পুলিচৰ ABB লগতে যিখিনি কামাণ্ডোৰ পোষ্ট আছে সকলোৱে প্ৰেক্টিচ কৰি আছে চাগে এতিয়া। মই ভিডিঅ' বহুত দিন দিব পৰা নাই মানে ময়ো আণ্ডাৰ ট্ৰেইনিঙত থকাৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই। আজি অকণমান টাইম উলিয়াই গ্ৰেম পেৰিয়ডত থকাৰ কাৰণে অকণমান টাইম উলিয়াই পেলাই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বৰ্তমান ৰানিঙৰ ওপৰত মই যদি আজি ভিডিঅ'টোৰ লগত ক'ব খোজোঁ যে যিসকলে বৰ্তমান ৰানিং কৰি আছে এতিয়াও এডমিট অহা নাই আছাম পুলিচৰ, এডমিট আহিবলৈ অকণমান টাইম আছে। তো এডমিট অহালৈকে এতিয়াও টাইম আছে। যিসকলৰ টাইমিং কমা নাই বা টাইমিং ব্ৰেক কৰিব পৰা নাই, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা অকণমান আপোনালোকক ক'বলৈ খুজিম। তো যিসকলৰ টাইমিং কমা নাই এতিয়ালৈকে, তো তেওঁলোকে লং ৰানিং কৰা ষ্টাৰ্ট কৰি দিয়ক। লং ৰানিং কৰক, মানে আপুনি আপোনাৰ ইভেণ্টটো যি হয় 4800 মিটাৰ হওক, কামাণ্ডৰ কাৰণে ABBৰ কাৰণে হওক 3200 মিটাৰ, তো সেইটো ইভেণ্টৰ মতে দৌৰিলে নহ'ব। যদি আপুনি কামাণ্ডৰ কাৰণে 4800 মিটাৰ দৌৰি প্ৰেক্টিচ কৰি আছে বা ABBৰ কাৰণে 3200 মিটাৰ, তো তেনেকৈ আপুনি সদায় দৌৰি থাকিলে নহ'ব। আপুনি লং ৰানিং ষ্টাৰ্ট কৰক। আপোনাৰ 100% নিদি পেলাই আপুনি 70% এটা প্ৰেছ দি পেলাই 70% এটেম্প লগাই পেলাই ৰানিং কৰক। মিনিমাম আপোনাৰ ৰিডমটোৰ কাৰণে আপুনি বঢ়াই গৈ থাকিব পাৰে। প্ৰথমতে 10 কিলোমিটাৰ এটা টাৰ্গেট লৈ লওক, এটা সপ্তাহত 10 কিলোমিটাৰ দৌৰক। তাৰপিছত নেক্সট উইকত আৰু 5 কিলোমিটাৰ বহক, 15 কিলোমিটাৰ দৌৰক। তেনেকৈ অকণমান লং ৰানিং কৰক। তেতিয়া আপোনাৰ লং ৰানিং কৰিলে এটা কি প্ৰফিট আছে, আপোনাৰ অকণমান ৱেইটটো কমিব, প্লাছ আপোনাৰ ৰিডমটো আহিব। তো যেতিয়া আপুনি 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ ডেইলি কমপ্লিট কৰিব, তেতিয়া আপোনালোকৰ কনফিডেঞ্চটো নিজে আহিব যে 4800 মিটাৰ আপোনালোকৰ কাৰণে ইজি হৈ পৰিব। তো ৰানিঙৰ কাৰণে যদি টাইম ব্ৰেক কৰিবলগীয়া হয় আৰু ভালকৈ টাইম কমাবলগীয়া হয় বা ভাল টাইমিং এটা লাগে, তো লং ৰানিঙে বেষ্ট। তাতকৈ একো উপায় নাই। তাৰ বাহিৰে কষ্টটো সকলোৱে কৰি আছে। এইকণ সময়ত যিসকলে কষ্ট কৰে বা যিসকলে কষ্ট কৰি যায়, তেওঁলোকৰহে এইটো সময়ত ভালকৈ ৰিজাল্ট আহিব। কাৰণ ইয়াতে এটা কথা মই কৈ থৈ দিওঁ, ৰানিঙৰ ক্ষেত্ৰতে আপুনি গোটেইখিনি বস্তু ৰানিঙতে দিলে নহ'ব। আপুনি যিমানখিনি কষ্ট আছে, আজিৰ ভিডিঅ'টোত মই ৰানিঙৰ কথাটো অকণমান কৈছোঁ। তো ৰানিঙতে গোটেইখিনি নিদিব টাইমিং। ফিজিকেলৰ ক্ষেত্ৰত এটা ইণ্টাৰভিউৰ ক্ষেত্ৰত যিখিনি ইভেণ্ট আছে, ৰানিংটো চবেই কোৱালিফাই কৰে, কিন্তু লং জাম্প 100 মিটাৰ বাকী যিমানখিনি চিন আপ ইভেণ্ট আছে সেইখিনি গোটেইখিনি আপুনি এক্সেলেণ্ট হ'ব লাগিব, তেতিয়াহে আপোনাৰ ফাইনেল লিষ্টত অলপ চান্স থাকে। তো আজিৰ ভিডিঅ'টোত মই ৰানিঙৰ বিষয়ে অকণমান কৈছোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকৰ লং জাম্পৰ বিষয়ে অকণমান ক'বলৈ চেষ্টা কৰিম। তো এইখিনি সময় আপোনালোকে যি জান লগাই দিয়ক, কাৰণ এডমিট অহাৰ লগে লগে হয়তো আপোনাৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। তো তেতিয়া টাইম নাথাকিব। তো এতিয়া কষ্ট নকৰিলে পিছত আপোনালোকৰ দিগদাৰ হ'ব। যে প্ৰেক্টিচ যেতিয়া কৰিবলৈ যাব, তেতিয়া আপোনালোকে ফিল্ডত গৈ পেলাই আজি কি কৰিব, ফিল্ডত গৈ পেলাই আপুনি কিমান দৌৰিব বা গোটেই ৱৰ্কআউটটো আপুনি কি প্লেনিং কৰিছে, কি কৰিব, সেইখিনি গোটেইখিনি বস্তু আপুনি আগতে প্লেনিং কৰিব। আজি গৈ পেলাই কি ৱৰ্কআউট কৰিম, কিমান কিলোমিটাৰ দৌৰিম। ৰানিং কৰাৰ আগত বডিটো ৱাৰ্ম আপ কৰাটো বহুত দৰকাৰ। যদি আপুনি ফাৰ্ষ্টতে ৱাৰ্ম আপ কৰি নলয়, তেনেহ'লে আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্স থাকে। তো যিকোনো ইভেণ্ট কৰাৰ আগতে, ৰানিং কৰাৰ আগতে আপুনি আধা ঘণ্টা হওক বা 20 মিনিট হওক ৱাৰ্ম আপ খুবেই দৰকাৰ। কিন্তু ৱাৰ্ম আপ কৰাৰ ক্ষেত্ৰতে এইটোৱে প্ৰব্লেমটো এইটো হয় যে ইণ্টাৰভিউৰ কাৰণে যেতিয়া আপুনি ইণ্টাৰভিউ দিব যায়, তেতিয়া ৱাৰ্ম আপ কৰিবলৈ টাইম নাপায়। সেইকাৰণে উইদাউট ৱাৰ্ম আপত আপুনি বডিটো গৰম নহ'লে আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্স থাকে। কিন্তু এনেকুৱা নহয় যে আপুনি ৱাৰ্ম আপ কৰিবই লাগিব মাষ্টবি, কিন্তু যিখিনি নৰ্মেল ৱাৰ্ম আপ হয়, যিমানখিনি নকৰিলেও আপুনি যিখিনি ষ্ট্ৰেচিং কৰি ল'বলগীয়া হয় ভৰি, সেইখিনি গোটেইখিনি বস্তু কৰি ল'ব লাগিব। কাৰণ ৱাৰ্ম আপ নকৰাকৈ আপোনাৰ যিকোনো ইভেণ্ট যদি আপুনি হাৰ্ডলি কৰে, তেতিয়াহ'লে আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্স থাকে। ৰানিঙৰ ক্ষেত্ৰত এইটোৱে ক'ম যে ৱাৰ্ম আপটো খুবেই দৰকাৰ। ৱাৰ্ম আপ যিকোনো ইভেণ্ট কৰাৰ আগতে ৱাৰ্ম আপটো কৰিব। যেতিয়া আপোনালোকে প্ৰেক্টিচ কৰিব যাব, যিকোনো ৱৰ্কআউট কৰাৰ আগতে ৱাৰ্ম আপ কৰিব, ফুল ৱাৰ্ম আপ কৰিব, 20 মিনিট হওক, আধা ঘণ্টা ৱাৰ্ম আপ কৰিব। তাৰপিছতে প্ৰেক্টিচ ষ্টাৰ্ট কৰিব। তাৰপিছতে যদি যিদিনাখন আপোনালোকে ইণ্টাৰভিউ যাব, সেইদিনাখনতো ৱাৰ্ম আপ কৰিবলৈ সুবিধা নাথাকে। আপোনাক ডকুমেণ্টছ জমা কৰিব লাগিব, যিখিনি কাম থাকে সেইখিনি। সেইকাৰণে মোৰ ফালৰ পৰা সৰু টিপছ এটা দিছোঁ যে যেতিয়া ইণ্টাৰভিউ যিদিনাখন আপোনাৰ ইণ্টাৰভিউ থাকে, সেইদিনাখন যাওঁতে আপুনি ডকুমেণ্টৰ কাম যিখিনি থাকে, ডকুমেণ্ট কামখিনি থাকোঁতে আপুনি লাইন পাতি থাকোঁতে আপুনি খাৰা হৈ থাকিব নালাগে। যিকোনো এটা মানে বডি এক্টিভিটি কৰি থাকিব লাগে। আপুনি তাতে আছে, অলপ ভৰি হাতবোৰ ষ্ট্ৰেচিং কৰি থাকক, অলপ ষ্ট্ৰেচ কৰক। বাথৰুমত গৈ পেলাই বাথৰুমৰ চাইডে অকণমান যদি জাম্পিং কৰক। তেনেকৈ অলপ মানে জেগাত থাকিলে বহি নাথাকিব বা ভয় কৰি নাথাকিব। সেইখন টাইমত আপোনালোকে নিজৰ বডিটো এক্টিভ ৰাখক, যে যিকোনো এটা ইভেণ্ট কৰিবলৈ মই সাজু আছোঁ। অলপ কনফিডেণ্টলি ৰাখক। অলপ ইফালে সিফালে খোজকাঢ়ি অকণমান বডিটো ষ্ট্ৰেচ কৰি ৰাখিব। তো সেইবোৰ কৰি অকণমান বডিটো ৱাৰ্ম আপ টাইপৰ অলপ গৰম কৰি ৰাখিব। তেতিয়াহে ধৰি লওক গোটেইখিনি কাম হৈ যোৱাৰ লগে লগে যেতিয়া ৰানিং ট্ৰেকত নিব আপুনি, আপোনাৰ বডিটো তেতিয়া অলপ ৱাৰ্ম আপ হৈ থাকিব।
তো আজিৰ ভিডিঅ'ত ইমানখিনি ক'লোঁ। লগতে প্ৰেক্টিচৰ লগতে ভাল খাওক, ভাল ডাইট লওক, যিখিনি আপোনাৰ বডিৰ কাৰণে ভাল হয়, যিখিনি আপুনি নৰ্মেল আমি আগতে কি খাওঁ, ৰাতিপুৱা শুই উঠি প্ৰেক্টিচত গৈ আহি কৰি বুট খাওঁ বা কল, এইবোৰ ফল মূল যিমান পাৰে এইবোৰ খাওক প্ৰেক্টিচ কৰি আহি পেলাই। মোৰ ফালৰ পৰা মই যিখিনি অকণমান আপোনালোকক ক'ব পাৰিলোঁ এইখিনি ক'লোঁ। ভিডিঅ'টো ইমান লম্বা নকৰোঁ। পিছত আৰু যদি সময় পাওঁ ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বাকী যিমানখিনি ইভেণ্ট থাকে লং জাম্প হওক সিমানখিনি অলপ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। ধন্যবাদ।